বেয়া মানুহ চিনা 10টা উপায়। এইসকল মানুহ তাত্ত্বিক জ্ঞানহীন, মানুহক ব্যৱহাৰ কৰে, প্ৰয়োজন শেষ হ'লে পাহৰি যায়, নিজৰ স্বাৰ্থৰ বাবে মানুহৰ ক্ষতিও কৰে। এইসকল মানুহে অপৰাধ কৰিলে সেয়া স্বীকাৰ নকৰে। এইসকল মানুহৰ ওচৰত আপোনাৰ সময়ৰ কোনো মূল্য নাই। এইসকল মানুহে সত্য গোপন কৰে। 5. এইসকল মানুহ সদায় মিছা কথা কয়। এইসকল মানুহে বেলেগক তেওঁলোকৰ প্ৰতি মনোযোগ দিবলৈ বাধ্য কৰে, আৰু এইসকল মানুহে ধাৰণা কৰে যে এই পৃথিৱীত ময়েই বিশেষ কিবা, আৰু পৃথিৱীৰ সকলো মানুহক ব্যৱহাৰ কৰাৰ অধিকাৰ তেওঁলোকৰ আছে। এইসকল মানুহ আপোনাৰ কষ্টৰ কোনো মূল্য নিদিয়ে। এইসকল মানুহ ধান্দাবাজ হয়, বেলেগৰ ক্ষতি কৰে নিজৰ স্বাৰ্থৰ বাবে। এইসকল মানুহ বিশ্বাসঘাতক হয়।